মানে সঁচাকৈ গ'লে এইবোৰ বাতৰি কৰি পেলাই অলপ বেয়া পাওঁ, কিন্তু এতিয়া পেছাগত হিচাপেও আহিবলগীয়া হয়। হয় কওকচোন। হয়, আজি দাদাৰ এবছৰেই হ'ল ন্যায় প্ৰদান যি আশা দিছিলে সেইখিনি হৈ উঠা নাই বৰ্তমান সময়ত। যি দেখিছোঁ এবছৰেই হৈ গ'ল, কিন্তু সেয়া হ'ব বুলি আশা কৰি কৰি আজিলৈ ইমান দিনে পাৰ হৈ গ'ল, কিন্তু দাদাই ন্যায় নাপালে, ঘৰখনে ন্যায় নাপালোঁ। আৰু বৰ্তমান সময়ত সেই আগবঢ়া যি ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছিলে সেয়াও সফল নহ'ল। সেয়া নহ'ল বাবেই আজি হয়তো আমি ন্যায় নাপালোঁ। আৰু আশা কৰি আছোঁ ন্যায় পাম বুলি। যিখিনি আশা সকলোখিনিয়ে দিছিলে, সেইকণ সময়ত আহিছিলে, সকলোখিনি আহিছিলে, বহুত কথা কৈছিলে, শুনিছিলোঁ, বহুত কৈছিলে, ভাবিছিলোঁ দাদাই ন্যায় পাব, ঘৰখনে শান্তি পাম, কিন্তু সেয়া কথাতে কথা হৈ থাকিলে। আৰু সেই সকলোখিনি কথা কিন্তু ফুটুকাৰ ফেনত পৰিণত হৈছে। তাৰ বিপৰীত এখন দৃশ্য দেখিবলৈ পাইছোঁ যে তেওঁলোককহে সেই ৰাজ সাহাৰ্য প্ৰদান কৰাৰ নিচিনা এটা দেখিবলৈ পাইছোঁ। আদালতত গৈ যি দেখিবলৈ পাওঁ, তেওঁলোকে যিখিনি সাহাৰ্য পায় সেইখিনি কিন্তু আমাৰ যিখিনি কথা কৈছিলে কিন্তু তেওঁলোকেহে পাইছে, তেনেকুৱা অনুভৱ হয়। আমাৰ পক্ষে যে নাই তেনেকুৱা নিচিনা অনুভৱ হয়, অকলশৰীয়া অনুভৱ হয়। তাত এটা প্ৰতিদিন মই এক দুখ লৈ ঘৰলৈ উভতিবলগীয়া হয়। মাতৃ মুখ চাবহি নোৱাৰোঁ, মই মাতৃ মোৰ বাবে ৰৈ থাকে সেই কি হ'ল কি কথা জানিবৰ বাবে, কিন্তু মই ক'বহি নোৱাৰোঁ সকলোখিনি। সেইবাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাতযোৰ কৈছোঁ, অনুৰোধ কৰিছোঁ যাতে আমাক সোনকালে ন্যায় প্ৰদান কৰে, দাদা আত্মা শান্তি পাওক। সেই দোষীসকলক যিমানখিনি ন্যায় ব্যৱস্থাৰ থ্ৰুৱেদি যিখিনি শাস্তি প্ৰদান কৰিব লাগে অতি সোনকালে শাস্তি প্ৰদান কৰক। তেতিয়াহে হয়তো আমাৰ এই এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটিবলৈ নোহোৱা হ'ব আৰু কৰিবলৈ হয়তো মানুহে ভাবিব। সেইবাবে সোনকালে সেইখিনি শাস্তি প্ৰদান কৰে বুলি আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, সোনকালে শাস্তি প্ৰদান কৰে, যাতে কথাতে কথা হৈ নাথাকক। তেনেকুৱা এটা যি আশা প্ৰদান দিছিলে, কথা কৈছিলে, সকলোখিনি কিন্তু ফুটুকাৰ ফেন হৈছে। যি দেখিলোঁ তাত এক প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা কৈছিলে, সেইখিনিও হৈ নুঠিলে আজিলৈকে একোৱে মানে ঘৰখনলৈ কোনো ধৰণৰ তাৰপিছত মানুহৰ কোনো ধৰণৰ কথা সুধিবলৈ নাহিলে, কি হৈছে কথা একোৱেই নাই। সেইবাবে আকৌ কৈছোঁ যাতে দাদাক সোনকালে ন্যায় প্ৰদান কৰক। ন্যায় ব্যৱস্থাৰ ওপৰত এতিয়াও বিশ্বাস আছে আৰু সেই ন্যায় ব্যৱস্থা যাতে অতি সোনকালে দোষীসকলক শাস্তি প্ৰদান কৰে। সেয়ে আজিও মনত আছে তেওঁ আহি যিখিনি কথা কৈছিলে, যিখিনি আশা দিছিলে, সকলোখিনি কিন্তু ফুটুকাৰ ফেন হ'ল। এখন মাত্ৰ চেক প্ৰদান কৰিছিলে, তেওঁলোকে ভাবিছে হয়তো মৃত্যু কিনি ল'ম বুলি ভাবিছে, হয়তো মৃত্যুৰ বিনিময়ত এখন চেক প্ৰদান কৰিছে আৰু সেয়াই তাতে সীমাবদ্ধ ৰাখিছে। কিন্তু সেয়া তেওঁলোকে ভুল ভাবিছে। মৃত্যু তেনেকৈ কিনা নাযায়। মৃত্যুক তেনেকৈ পইচাৰ লগত হেতালি খেলিলে কিন্তু অত্যন্ত দুখ অনুভৱ হ'ব। সেইবাবে মই এতিয়াও কওঁ যে সেই পইচাৰ বিনিময়ত সেই দাদাৰ জীৱন কিনিবলৈ তাতে সীমাবদ্ধ নাৰাখি সোনকালে যাতে ন্যায় প্ৰদান কৰে, দোষীসকলক শাস্তি প্ৰদান লাগে, সেইটোহে প্ৰথম কথা। তেওঁলোকক আগতেও কৈছিলোঁ প্ৰথমে আমাক দোষী শাস্তি প্ৰদান কৰিব লাগে, কাৰণ সকলোখিনিয়ে দেখি আছে যে তেওঁলোকে মোৰ দাদাক হত্যা কৰিছে, সম্পূৰ্ণ তাৰ প্ৰমাণ আছে। আৰু ইমান দিনে নালাগে তেওঁলোকক দোষী সাব্যস্ত কৰিবলৈ। ইমান দিনে যদি এটা কেছৰ দোষী সাব্যস্ত কৰিবলৈ ইমান দিন লাগে, তেতিয়াহ'লে আদালতখনৰ সময় বৰবাদ। তাত থকা আমাৰ নিচিনা মানুহে কিন্তু ন্যায় পাবলৈ কিন্তু বহুতবাৰ চিন্তা কৰিব লাগিব। তাত যি দেখিছোঁ মই এটা নতুন জীৱনৰ লাইনত গুচি যাবলগীয়া নিচিনা হৈছে, সদায় তাঁত বাতি কৰিব নিচিনা হৈছে তালৈ গৈ কিন্তু ন্যায় পাম বুলি কিন্তু আশা হেৰাই গৈছে। সেইবাবে মই কওঁ অতি সোনকালে শাস্তি প্ৰদান কৰক আৰু যিখিনি কথা দিছিলে সেইখিনি সোনকালে হওক, কিন্তু পইচাতে সীমাবদ্ধ যাতে নাৰাখে। তেওঁলোকে যদি ভাবিছে মৃত্যুটো পইচালৈ কিনিছোঁ, তেওঁলোকে চেক প্ৰদান কৰিলে তাতে সীমাবদ্ধ ৰাখিছে, কিন্তু সেয়া ভুল ভাবিছে। সেয়াত কিন্তু মই মানি নলওঁ, আমাৰ ঘৰখনে কোনো কাৰণত মানি নলওঁ। আৰু যদি সোনকালে শাস্তি প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু সেয়া বেলেগ এটা কথালৈ হ'বগৈ, কাৰণ তেওঁলোকে যিখিনি কৰিলে সকলোখিনি চকুৰ আগত জল পটপটকৈ ওলাই আছে। তেওঁলোকক ইমান দিনে যাতে সেই ৰাজ আতিৰ্য দি পেলাই তেওঁলোকক জীয়াই ৰাখিব নালাগে। এবছৰ হৈ গ'ল যেতিয়া মোক ন্যায় লাগে, ন্যায় দিম বুলি যেতিয়া প্ৰতিশ্ৰুতি দিছিলে কথা, আৰু গোটেই জল পটপটকৈ ওলাই আছে সত্য ঘটনা, লোকে এইটো কোনো হেৰি নহয়। সেইকাৰণে সেই দোষী ইমান দিনে জীয়াই ৰাখিবই নালাগিছিলে। সিহঁতক মানে উচিত শাস্তি দি মানে মোৰ
ল'ৰাক ন্যায় দিব লাগে। মুঠতে সেইটোহে মই বিচাৰিছোঁ। সোনকালে প্ৰশাসনে হওক বা চৰকাৰে অনুমতি দি কেনেকৈ সেই শাস্তি দিয়ে, দি সিহঁতক হেৰি কৰে, মই চৰকাৰলৈ সেইটোৱে অনুৰোধ মই